হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল গুড গাইডছ। গুড গাইডলৈ আপোনাক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ গৈ আছোঁ ইংৰাজী গ্ৰামাৰৰ বেছিক তথ্য সম্পৰ্কে। সেয়ে আমি জনা দৰকাৰ যে গ্ৰামাৰ কি বা গ্ৰামাৰ কাক বোলে। ইয়াৰ উত্তৰ বা অৰ্থ হৈছে যি পুথি পঢ়িলে আমি কোনো এটা ভাষা শুদ্ধকৈ ক'ব বা লিখিব পাৰোঁ তাকে সেই ভাষাটোৰ গ্ৰামাৰ বা ব্যাকৰণ বোলে। উদাহৰণস্বৰূপে অসমীয়া ভাষা যদি আমি শুদ্ধকৈ ক'ব আৰু লিখিব লাগে তেনেহ'লে আমি যি পুথি পঢ়া দৰকাৰ তাকে অসমীয়া ভাষাৰ ব্যাকৰণ বোলে। ঠিক তেনেকুৱাকৈ ইংৰাজী ভাষাৰ বাবে ইংৰাজী গ্ৰামাৰ। উল্লেখযোগ্য যে এতিয়া যদি আপোনাক প্ৰশ্ন কৰা হয় যে ইংৰাজী গ্ৰামাৰৰ পিতৃ কোন, হয়তো বহুতেই ইয়াৰ উত্তৰ দিব নোৱাৰিব। ইয়াৰ উত্তৰ হৈছে ইংৰাজী গ্ৰামাৰৰ পিতৃ হৈছে লিনলি মুৰাই। লিনলি মুৰাইক ইংৰাজী গ্ৰামাৰৰ পিতৃ বুলি কোৱা হয়। আজিৰ এই ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ফৰ ৱাচিং।